হেল্ল' এভৰিৱান। মাৰ খেতি মানে যিখিনি কৰিছিলে সেইখিনি অকণ ডাঙৰ হৈছে আৰু সেইটো কাৰণে পালেং শাককেইডাল দেখিছেনে? আপোনালোকক আগতেও দেখুৱাইছিলোঁ, এতিয়া বৰ্তমান অকণমান ডাঙৰ হৈছে। এয়া মূলা গছো একদম ডাঙৰ হৈছে। মূলা ওলাইছে দেই। মূলা এইটো চাওক, মূলা গছৰ ভিতৰত মূলাটো ক'লৈ গ'ল? আৰে এইটো দেখিছেনে? অকণমানকৈ এইটো ডাঙৰকৈ এটা আছে। এইটো মূলা এটাও ডাঙৰ হৈছে। এইটো মূলাকেইটা ডাঙৰ হৈছে। এইকেইটাহে কিবা টেপেৰা মাৰি আছে। এইজোপা কি জানো, ফুলকবি নে বন্ধাকবি মই ধৰিব পৰা নাই দেই। বন্ধাকবি বাৰু নহয়, ওলকবি হৈছে দেই ৰাইজ। ফুলকবি এটা ডাঙৰ দেখিছোঁ, বন্ধাকবি অকণমান গোট মাৰিছে বাৰু। এইটো ওলকবি, ফাইনেলি ওলকবিটো হৈছেগৈ আৰু। বন্ধাকবিটো অকণমান হেৰি কৰিছে, বান খাইছেগৈ বাৰু। যি কি নহওক, মাৰ কষ্টৰ ফলখিনি হৈছেগৈ আৰু। মটৰ ফুলিছে দেই। এতিয়া বিহু পাইছেহি যে, সেইটো কাৰণে এইফালে লাগিবই পৰা নাই, কিন্তু এনেকৈ হ'লে ভাল লাগে বস্তুটো। এইটো আকৌ বন্ধাকবিটো অকণমান ডাঙৰ হোৱা নিচিনা লাগিছে। চবা দেখুৱাইছোঁ ডাঙৰ হোৱাখিনি। আলু গছখিনি ডাঙৰ হৈছে আৰু আলুখিনি খান্দিলেহে দেখুৱাম ভালকৈ। বৰ বেঙেনাও ফুলিছে। ইফালে সৰিয়হ, সৰিয়হ নহয়, এইটো কি জানো, লাই শাকখিনি ফুলি গ'ল। লাই মাজে মাজে ধনিয়াও ফুলিলে। তাৰপিছতে এইটো কি শাক বুলি কয়, মৰিচা। কি গোন্ধাইছে ইমান লেতেৰা। এটা বস্তু দেখিছোঁ নিজে হৈছে কাৰণে ভাল লাগিছে। এইবোৰ আমি কিনি পেলাই খাব লাগে। জিলমিল শাক নিজে হৈছে ইয়াতে। লাই পাত দুটামানহে নিব লাগিব। তাৰপাছতে এয়া হৈছে বৰবিলাহী লাগিছে দেই। টকা দেখিছোঁ, ক'ত লাগিছে? এইকেইজোপা এইকেইটা লাগিছে। ক'তনো কি ৰুইছে আকৌ ধৰিবই পৰা নাই। বৰবিলাহী এয়া লাগিছে, বৰবিলাহী। যিমানে যি নহওক, মাৰ বাৰীখন ধুনীয়াকৈ হৈ গৈছে, সেইটোৱে ভাল লাগিছে আৰু। তাৰপিছত এইখিনিতো কিবাকিবি ৰুই থৈছিলে, মই গছকি দিলোঁ। কি ৰুইছিলে পাই? তাৰপিছতে আৰু পিঁয়াজো হৈছে। এয়া এইবাৰ জানো এৰিলে, মাঘৰ বিহুলৈ খান্দিলে আৰু আপোনালোকক আলুখিনি দেখুৱাম বাৰু। সেইদিনাখন অকণমান বৰষুণ দিয়াৰ কাৰণে মাটিখিনি ভিজিলে, অকণমান কিবা যেন পাইছে তেনেকুৱা লাগিছে। এতিয়া চুকা শাকৰ দেখোন একো হেৰিয়ে নাই। এয়া ধনিয়া, চব ধনিয়া গোটেইখন ধনিয়া। কিমান খাব? সেইকাৰণে মই আজিকালি ধনিয়া কিনাই নাই। এই ধনিয়া খেতি
মাৰ ঘৰৰ চব্জি আৰু চিঙিমগৈ ৰ'বা ডাঙৰ মূলা হৈছে খাব পৰা হৈ গ'ল এয়া মাৰ খেতি হৈ গ'ল আৰু দেই জীয়েকলে মাতিছে ফাৰ্ষ্টতে মই নিজে অকলে আহি পেলাই হেৰি কৰিলোঁহি উঘালিলোঁহি মায়ে আৰু অলপমান বোলে লৈ যায় সেইডালে কি হ'ব ডাঙৰ দুটামান হৈছে এইটো এটা এই ভাল লাগে আৰু এইটো চোৱা এইজোপা হৈছে এইটো ডাঙৰ আছে তিনিটা হৈ যাব ন তোমালৈ লাগে যদি মই আলুবিলাক মৰি আলু গুটিয়া মাঘৰ বিহুলৈ বোলে আলু গুটি এবাৰ নাই এই আছে অ' এইটো দেখুৱাই দিয়া বা ওলাব কেলৈ নোলাব সেইটো দিয়াটোহে চাইডত সেইটো ডাঙৰ আলু যে সেইকাৰণে এটাহে ওলাইছে নকৰিবা মৰাটো পৰা ওলাব নাছে ভালকৈ খান্দি দিয়া আছে নেকি আছে হ'বলা ই গেলি গ'লছে সেইটো কাৰণে মৰিলে এইজোপা ৰঙা পৰি গৈছে কিহৰ কাৰণে মানে আমাৰ আলু গছবিলাক ৰঙা পৰি গৈছে জনাবচোন দেই আমাৰতো মাটিখিনিও দেখোন সাৰুৱা এইয়া চব মায়ে ইমান কষ্টকৈ ৰুইছিলে এটা দুটা ওলাইছে বাৰু তথাপিতো হ'লেও আৰু যিমানটো আশা কৰিছিলোঁ সিমানটো নাই সেই ওলাইছে এটা দুটা এইটো গুটি আলু ওলাইছে এতিয়া চাগে খান্দিবলৈও হোৱা নাই নালাগে